হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰিয়াই চেনেলটো নতুন এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ক'ত আছোঁ আপোনালোকক দেখাই যাম। মই আজি আছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰ তাৰমানে আমাৰ তেনেকৈ ইয়াতে আমাৰ দেউৰী কলাক্ষেত্ৰ তেনেকৈ বনোৱা আছে মানে দেউৰী আমাৰ মানে তেনেকৈ সাজ পোছাক তেনেকৈ সকলো বস্তু আছে। আপোনালোকক দেখাই যাম, চাই যাব। আৰু আমাৰ কলাক্ষেত্ৰ কেনেকৈ বনাই থৈ দিছে তাকে অলপ দেখাম, চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই যাব ভিডিঅ'টো শেষলৈকে। ঘৰত আছোঁ, তাহলে আমাৰ ভণ্টি আছে। হাই গৈ দে। আৰু ইফালে ফুল আছে, চা ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। গোলাপ ফুল হয় এইটো, ইমান ধুনীয়াকৈ ফুলি আছে গোলাপ ফুল। এইটো লখিমপুৰ হয়, লখিমপুৰ নাৰায়ণপুৰ দেউৰা। ইমান ধুনীয়া চাচোন। আমাৰ ভণ্টি আছে আৰু ইফালে মই আছোঁ। আৰু আমাৰ ভণ্টি ধুনীয়াকৈ ফুল লৈ আছে। কি ফুল লৈ আছে? এইটো ইমান ধুনীয়া চাচোন, গোলাপ ফুল লৈ আছে। গোলাপ ফুল ন, ইমান ধুনীয়া চাচোন। আপোনালোকক দেখাইছিলোঁ নহয় গোলাপ ফুলখিনি কিমান ধুনীয়াকৈ উঠিছে মানে ভণ্টি এটা ঘৰত আৰু ন, হয় নাই? এইফালে কৈ দিয়া আকৌ। বহুত ধুনীয়াকৈ উঠিছে তেনেকৈ, আৰু বহুত ধুনীয়াকৈ ফুলি আছে ফুলখিনি। আৰু তেনেকৈ ফুলি থাকিলে বহুত ভাল লাগে। আৰু চাই যাব মানে কি হ'ল, ফুলখিনি কেনেকুৱা লাগিছে ক'ব আৰু কমেণ্ট কৰি। যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই আপোনালোকক দেখাই যাম আমাৰ দেউৰী মানে দেউৰী কলাক্ষেত্ৰ তেনেকৈ বিভিন্ন ধৰণৰ বস্তু ৰখা হয় আৰু চাওক আমাৰ দেউৰী কলাক্ষেত্ৰ কিমান ধুনীয়াকৈ বনাই দিছে চাওকচোন। মানে দেউৰী কলাক্ষেত্ৰ মানে তেনেকৈ সাজ পোছাক বিভিন্ন ধৰণৰ তেনেকৈ বস্তু সংৰক্ষণ কৰি ৰখা হয় মানে। আৰু তেনেকৈ নাচিবলৈ হ'লে ইয়াৰ পৰা তেনেকৈ লৈ যায় আৰু এইফালে চাওকচোন কিমান ধুনীয়াকৈ বনাই দিছে। মানে চাংঘৰ, আমাৰ দেউৰী মানুহৰ তেনেকৈ চাংঘৰ হয় নহয়, তেনেকৈ বনোৱা হয় আৰু এইটো ধুনীয়াকৈ বনাই দিছে চৰ্ট দি পিনে। আৰু এইফালে টাৱাৰ এটা আছে। কি টাৱাৰ আছে এইটো? এয়াৰটেল। এইটো এয়াৰটেল টাৱাৰ। আৰু ইয়াত মানে কি হ'ল, টাৱাৰ প্ৰব্লেম হয়, টাৱাৰ বেছি নাপায় মানে জিঅ' টাৱাৰ বেছি নাপায়, এয়াৰটেল বেছি পায় মানে। এয়াৰটেল আৰু ভোডাফোন পায় ন, পায় নে নাপায়? ভোডাফোন পায় ন, যে একদম জিঅ' পোৱাই নাই মানে তেনেকৈ টাৱাৰ। কলাক্ষেত্ৰ
আহিছোঁ ধেমাজিৰ পৰা তাৰপিছত ইফালে দহা গৈছে লখিমপুৰ কিনাপতাৰ দেউৰিগাঁও তেনেকৈ মই আছোঁ আৰু তেনেকৈ মোৰ লগত ভণ্টি আছে মা আহিছে তাৰপিছত মামা আহিছে মামী সকলো আহিছে আৰু মই দেখাইছোঁ চাই কেনেকুৱা লাগিছে কিমান বস্তু দিয়া হৈছে বস্তু দিয়া হৈছে মানুহবোৰ সকলোৱে বহি আছে আৰু এতিয়া ভাত চব্জি বিলাই আছে এতিয়া খাব হোৱা নাই আৰু এতিয়া ধুনীয়াকৈ বিলাই আছে অলপ পিছত খাবলৈ হ'বগৈ আৰু এইফালে মানুহবোৰ সকলোৱে বহি আছে এইফালে সকলোকে অলপ দেখাই দিছোঁ আৰু ৰাইজে সকলো তেনেকৈ কামত লাগি আছে আৰু পাত বিলাই আছে এইফালে মামা আছে এইফালে সকলো আহি আছে আৰু এতিয়া আৰু এইফালে আমাৰ মামা হয় এজন আমাৰ মামা হয় আৰু এইফালে আমাৰ মাহী আছে মামা হয় এইফালে ভাত বিলাই আছে ধুনীয়াকৈ আৰু এইফালে সকলো ভাত চব্জি দিয়া হৈ আছে চব আৰু এইফালে নিমখ দি আছে আৰু এইফালে আমাৰ ভকত এজনে বহি আছে মানে বস্তুটো চাই আছে ধুনীয়াকৈ দুজন মানুহ তেনেকৈ দহা কৰা হৈছে বহি আছে এতিয়া ভাত চব্জি বিলাই হ'ল আৰু তাৰপিছত এইফালে এইটো হৈছে আমাৰ লাইনটো দুজনী ধুনীয়াকৈ ঢাকি দেখি মাগি পৰিছে বুলি আৰু পাছফালে আছে ভকতসকল বহি আছে আমি আছোঁ এইফালে এতিয়া সেয়া ল'মগৈ আৰু বহি আছে এতিয়া আমি আৰু এইখিনি হৈছে দাম দিয়া বস্তুখিনি अच्छा मेरा वही करना घूमने में आवा हुआ Cái bạc này nó mẹ, cái này mẹ.